प्रथम प्रश्न कौन कौन चहरत प्रथम CNG स्टेशन उद्घाटन करा है अपना कौन ऑप्शन हल गुवाहाटी डिब्रुगढ़ तेजपुर जोरहाट शुद्ध उत्तर हल डिब्रुगढ़ परवर्ती प्रश्न 2021 सनर 12 জানুৱাৰী কোনখনক আনুষ্ঠানিকভাৱে অসমৰ নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে আপোনাৰ কাৰণে অপচন হল দক্ষিণ হালমাৰা বজালী বিলাসীপাৰা নাজিৰা শুদ্ধ উত্তৰটো হল বজালী পৰৱৰ্তী প্ৰশ্ন বৰপেটাত কোনে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল আপোনাৰ কাৰণে অপচন হল শংকৰদেৱ माधवदेव दामोदरदेव गोपालाता शुद्ध उत्तर हल माधवदेव परवर्ती प्रश्न मेघदूत कोने लिखिছিল আপোনাৰ কাৰণে অপচন হল হুমায়ুন কবিৰ খুশবন্ত সিং কালিদাস বনভট্ট শুদ্ধ উত্তৰ হল কালিদাস পৰৱৰ্তী প্ৰশ্ন অসম সাহিত্য সভাৰ অগ্ৰগণী পদক্ষেপটো কি আছিল আপোনাৰ কাৰণে অপচন হল অসমীয়া কৃষ্টি বিকাশ সভা অসমীয়া ভাষা উন্নতি সাধনী সভা অসমীয়া ভাষা বাহিনী ৰাজনৈতিক সভা শুদ্ধ উত্তৰটো হল অসমীয়া ভাষা উন্নতি সাধনী সভা পৰৱৰ্তী প্ৰশ্ন কোনটো ঠাই নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ আপোনাৰ কাৰণে অপচন হল ডিমাপুৰ কোহিমা নগাপাহাৰ বখানগৰ শুদ্ধ উত্তৰটো হল ডিমাপুৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।